ছাত্ৰ-ছাত্ৰীসকল আজি আমি এবিধ নতুন অংক কৰিম এই অংকবিলাক আজিলৈকে কোনেও কৰা দেখা নাই সেয়ে আজি তোমালোকক এবিধ নতুন অংক শিকাব লৈছোঁ এই অংকবিলাক হৈছে দুটা অংকৰে লিখিব পৰা সংখ্যা দুটা পূৰণফল এতিয়া আমি চাওঁ আহা ধৰা আমি দুটা অংক লৈছোঁ 3 আৰু 7 3 আৰু 7 আমি ইয়াৰ পৰা দুটা সংখ্যা লিখিব পাৰিম এটা হ'ল 37 আনটো হ'ব কিমান 73 এতিয়া আমি এই দুটা সংখ্যা পূৰণ কৰিম 37 into 73 আমি এই অংকটো কৰিবলৈ যাওঁতে এটা কৌশল প্ৰয়োগ কৰিম সেই কৌশলটো হৈছে এতিয়া চোৱা তোমালোকে প্ৰথমতে আমি এই অংক দুটা পূৰণফল লিখি ললোঁ এই অংক দুটা পূৰণফল কিমান 21 তাৰ পাছত আমি সেই অংক দুটাৰ বৰ্গৰ যোগফল লিখিম বৰ্গৰ যোগফল কিমান হ'ব 3 স্কয়াৰ প্লাস 7 স্কয়াৰ সেই অংক দুটাৰ বৰ্গৰ যোগফল স্কয়াৰ কৰি আমি প্লাস কৰিম তাৰ পাছত সোঁফালে আকৌ আমি সেই অংক দুটা ডিজিটটা পূৰণ কৰি 21 লিখিম 21 আমি লিখিলোঁ এতিয়া আমি তাৰ পিছত পাম 21 3 3 9 7 7 49 কিমান হ'ল 58 হ'ল এফালে আকৌ 21 আছেই এতিয়া আমি কি কৰিম প্লাস কৰিম 2 লগত 8 প্লাস কৰিম 5 ৰ লগত 1 প্লাস কৰিম এতিয়া আমি কিমান পাম 1072 2701 এইটো হ'ল 37 আৰু 73 পূৰণফল বুজিছা নহয় এবাৰ আমি লৈছো 4 আৰু 8 এই 4 আৰু 8 ডিজিট দুটা আমি দুটা সংখ্যা পাম এটা হ'ল 48 আনটো হ'ল 84 48 into 84 এতিয়া আমি লিখিলো পূৰণফল পাম 48 into 84 এতিয়া আমি বাওঁফালে কি কৰিম সেই অংক দুটাৰ ডিজিট দুটা পূৰণফল লিখিম 4 8 32 মাজত লিখিম দুইটা ডিজিটৰ স্কয়াৰ প্লাস কৰিম 4 স্কয়াৰ প্লাস 8 স্কয়াৰ এটো মাজত লিখিলোঁ আকৌ সোঁফালে আমি সেই একে ডিজিট দুটা পূৰণফল লিখিম 4 8 32 এতিয়া আমি কি পাওঁ এফালে 32 আছে আমি স্কয়াৰ দুটা প্লাস কৰোঁ 4 স্কয়াৰ 16 8 স্কয়াৰ 64 আমি পালো 80 কিমান পালো আমি 80 তাৰ পাছত এফালে আকৌ আমি পাই আছো 32 এতিয়া আমি প্লাস কৰিম মাস পাই দিছো প্লাস কৰাৰ সুবিধাৰ কাৰণে এতিয়া 2 হ'ল 3 plus 0 3 whole 8 plus 2 0 whole 1 in hand 3 plus 1 4 4032 48 into 84 equal to 4032 এইটো একেবাৰে নতুন অংক আজি তোমালোকে কি বল পালা ভাল লাগিছে নে বাৰু তোমালোকে কৰি চাবা আজিলৈ ইমানতে সামৰিছো